জীৱনটো সুখেৰে জীয়াই থাকিবলৈ আমি কিছুমান জীৱনৰ সত্য কথা মানি চলিব লাগিব। এই জীৱনৰ সত্যসমূহ মানি লৈ আমি যদি জীৱন যুঁজত আগবাঢ়ি যাওঁ, আমি নিশ্চয় জয়ী হ'ম। নমস্কাৰ, মই মীনাক্ষী। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টি শেষলৈকে চাব বুলি আশা থাকিল। আজি মই আপোনালোকক জীৱনৰ এনে 10টি সত্য কথাৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিসমূহ মানি চলিলে সীমাহীন কষ্টৰ মাজতো জীৱনটো সাহসেৰে জীয়াই থাকিবলৈ বহুখিনি সহজ হৈ পৰিব। নাম্বাৰ 1, জীৱনত আগুৱাই যাওঁতে এটা কথা মনৰ পৰা নোহোৱা কৰি ল'ব, সেইটো হৈছে আনে কি ভাবিব। নাম্বাৰ 2, জীৱনৰ আচল সত্য হ'ল আপুনি সময়ে সময়ে সমস্যাৰ সন্মুখীন হ'বই লাগিব। নাম্বাৰ 3, ল'ৰাই হওক বা ছোৱালীয়ে হওক জীৱনত প্ৰতিষ্ঠিত হোৱাটো খুবেই দৰকাৰী। নাম্বাৰ 4, জীৱনটো ধুমুহা পাৰ হোৱালৈ অপেক্ষা কৰা নহয়, বৰষুণত নাচিবলৈ শিকাটোৱেই জীৱন। নাম্বাৰ 5, কঠোৰ পৰিশ্ৰম আৰু সীমাহীন কষ্টৰ অৰ্থই হ'ল এটা সুন্দৰ জীৱন। নাম্বাৰ 6, নিজৰ ওপৰত নিষ্ঠা ৰাখিলে প্ৰতিজন ব্যক্তিয়ে জীৱনত সফলতা অৰ্জন কৰিব পাৰিব। নাম্বাৰ 7, প্ৰয়োজনতকৈ বেছি চিন্তা কৰিলে জীৱনৰ সকলো সুখ শান্তি নষ্ট হয়। নাম্বাৰ 8, জীৱনত এনেকুৱা একো বস্তুৱেই নাই যাক পোৱাৰ পিছত আপোনাৰ জীৱন পাৰফেক্ট হ'ব। নাম্বাৰ 9, জীৱন দুদিনীয়া, সেয়েহে আপুনি এনেকুৱা কৰ্ম কৰক যিয়ে আপোনাক এই পৃথিৱীত চিৰযুগমীয়া কৰি ৰাখিব। আৰু নাম্বাৰ 10, সুখ বিচাৰি বিচাৰি মৃত্যুৰ কাষ চাপি যোৱাৰ নামেই হ'ল জীৱন। কথাখিনি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।